নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকৰ ভাল। আজি মই নলটেঙা, আলু, মাছ কেনেদৰে বনালোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এই আটাইকেইটা পিচ মাছ মই এখন টাৱাত ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগবাঢ়ি যাবলৈ, আৰু লাইক কমেণ্ট কৰিব কেনেদৰে খাইছে নাই। এয়া চাওকচোন, সৰু সৰুকৈ মই কাটি ল'লোঁ নলটেঙা। এয়া এনেদৰে আপোনালোকেও কাটি ল'ব। এয়া মোৰ ফ্ৰাই হৈছে, মই আধা ফ্ৰাই কৰি ল'ম, পূৰা টান কৰি নলওঁ, তেতিয়াহে ইয়াৰ সোৱাদটো ওলাব, খাবলৈ ভাল হ'ব। এয়া এখন কেৰাহীত মই জোখ অনুসৰি তেল দিছোঁ, আপোনালোকেও জোখ অনুসৰি দিব। এতিয়া মই সৰুকৈ পিঁয়াজ এটা কাটি থৈছিলোঁ, তাতে দি দিম। অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে নলটেঙাখিনি দি দিম। নলটেঙাখিনি মই অলপ সময় ভাজি থাকিম, 5 মিনিটমান ভাজি ল'লেই হ'ব। এইখিনি সিজোতে বেছি সময় নালাগে। এতিয়া মই জোখ অনুসৰি নিমখ আৰু হালধি দি দিম। আটাইখিনি এতিয়া মিক্স কৰি ল'ম। আচলতে নলটেঙাটো খাবলৈ বিৰাট সোৱাদ হয়, আপোনালোকে খাই চাবচোন। এতিয়া মই বইল কৰি থোৱা আলু পিচ তাতে দি দিম। বইল কৰি লৈছিলোঁ, খাবলৈ বেছি সোৱাদ হয় এনেদৰে দিলে। এতিয়া মই হেতাৰ সহায়ত আটাইখিনি ভাঙি ল'ম, আপোনালোকে এনেদৰে ভাঙি ল'ব, তেতিয়া খাবলৈ সোৱাদ হ'ব, জোলখিনিও অলপ ডাঠ হ'ব। দেখিছেনে মোৰ হৈছে। এতিয়া মই গৰম কৰি থোৱা পানীখিনি তাতে দি দিম। এয়া অলপ অলপ উতল আহিছে, মাছ কিপিচ দি দিম মই ইয়াত আটাইকেইপিচ। মাছ কিপিচ দি আপোনালোকে 10 মিনিটমান উতলিবলৈ দিব, তেতিয়াহে ইয়াৰ সোৱাদটো ওলাব। খাবলৈ এনেদৰে বিৰাট টেষ্টি হয়। এয়া মোৰ ৰেডি হৈ গ'ল। দেখিছে নহয়, ইমান সুন্দৰ এটা কালাৰ আহিছে নলটেঙাৰ। আপোনালোকে বাৰু নলটেঙা শাক খাই পাইছেনে? যদি নাই পোৱা আপোনালোকে এইটো এবাৰ খাই চাব, বজাৰত কিনিবলৈ পাব। এয়া এনেদৰে বিৰাট টেষ্টি। আজিলৈ আহিছোঁ, অন্য এদিন আহিম অন্য এটা ভিডিঅ'লৈ।